হেল্ল' এভৰিৱান, মই পাপু, মই ছেকেণ্ড চেনেল পাপু ব্লগ 100 আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পথালিগড় বজাৰলৈ আহিছোঁ। তাতে বিহু বজাৰ কৰি আছে। তাতে মই আমাৰ ককাইদেউ এজনক লগ পালোঁ। জাষ্ট মানে বজাৰ আপোনালোকক দেখুৱাম। মোৰ ভিডিঅ'টো চাব আপোনালোকে, চাই ভাল লাগিলে শ্বেয়াৰ, লাইক আৰু কমেণ্ট এটা কৰিব। বলক ভিডিঅ'টো আগবঢ়াইছোঁ। তেজপাত, কোঠাৰবোৰ কেইটকা হ'ল আজিকালি? 750 হৈছে ন? সৰুতে আমি কিনিছিলোঁ, সৰুতে 100 টকামানকৈ কিনিছিলোঁ। আজি বহুত বছৰ আগত, 17-18 বছৰ আগত। আপুনি ক'ৰ পৰা আহিলে? বজাৰ কৰিবলৈ আহিছে নেকি? ঘৰ আপোনাৰ ইয়াতে? এই ককাইদেউ এজনকো লগ পালোঁ এডোখৰতে। কেইটকা দিছে গাহৰি? 12টা ন? বাৰটা কৈছে। মইনা না সেই দাদা কেইটকা বিকিছে হেৰি গাহৰি? 300কৈ দিছে ন? বিক্ৰী হৈছে? 12টা কাটিছে হয় ন? এইটো লোকেল গাহৰি। গাহৰি কেইটকা বিকিছে? 300কৈ ন? চেনেলটোৰ নাম কি? পাপু ব্লগ 100কৈ। পাপু ব্লগ। ব্ৰইলাৰ বিক্ৰী হৈছে, কাঠআলু বিক্ৰী হৈছে। কাঠআলু কেইটকা? 50 টকা ন? এইটো কি আলু বুলি কয়? এইটো কুঁৱৰী আলু ন? কুঁৱৰী আলু। তাৰপৰা এইটো কি ওলাইছে? এইটো এইটো চীনা আলু নে? এইটো চীনা আলু বুলি কয় ন? এইটো চীনা আলু বুলি কয় এইটো। আৰু এইটো কি বুলি কয়? কয়লা আলু। নাৰিকল কেইটকা বিক্ৰী হৈছে? 50 টকা। যোৰা নে চিংগুল? বা ঠিক ঠিক। লোকেল মাছ। লোকেল মাছ। ব্ৰইলাৰ ধুনীয়াকৈ কাটি থৈ দিছে। এইফালে মাছ। মাছৰ বজাৰ মানে এইবোৰ লোকেল নে চালানি? লোকেল। বা এজনী কি মাছ? চিতল মাছ। কেই কেজি হ'ব দে? 2 কেজি 300 এজনীতে। একদম লোকেল হয় ন? পুখুৰীত মই লাকুৱালৈ আহিলে এনেকৈ লোকেল মাছ পোৱা যায় ইয়াতে। তাকে মই দেখুৱাইছোঁ অকণমান। একদম পুখুৰীৰ মাছ ন? এইজনী কি হয়? বিকেট। একদম পুৰা লোকেল মাছ দেখোন। লোকেল ফ্ৰেছ বস্তু ইয়াতে পোৱা যায়।
এইফালে ওলাইছে মাছ সৰু মাছো আছে লোকেল কাৰৈ মাছ কেইটকা এইবিলাক 300 কেজি কাৰৈ মাছ এইবোৰ কি মাছ এইবোৰ ভাঙন নহয় মিকা কান্দুলি মিকা এজনী সৰু কি মাছ কৰিব এজনী হেৰি আছিলে ৰূপচন্দা বাচ্চা ইউটিউব যায় লোকেল মাছ বেলেগ বস্তু এটা বনাই আছো মাটিমাহ কেনেকৈ ভাই একদম ঘৰৰ ফ্ৰেছ মাল ন লাকুৱা বজাৰত ফ্ৰেছ মাল এইটো কি লাকুৱা এইটো কি বুলি কয় এইটো মাটিমাহ পোৱা যায় ন সৰু সৰু ৰঙালাও কেইটকা কৈছে 20 টকা এটি এপোৱামান হ'বনে এপোৱাতকৈ বেছি হ'বনে অলপ কম আছে 1 কেজিলৈ কম আছে কাঠালু বজাৰখন ৰাস্তাৰ কিনাৰতে ভিৰ ভাৰো অলপ হৈছে ইয়াতে ভিৰ দেখিছেনে গাড়ী বিহু বজাৰ লোকেল চিৰা হা আজ বিহু বজাৰ লাগে বুলি কৈছে বিহু বজাৰ লাগ গেল দোকানলৈ কিবা এটা খাই লওঁ আমি ৰাতিপুৱাই আহিলোঁ ভিডিঅ'টো কৰিবলৈ তাকে ইয়াতে হেৰিও বনাইছে দেখোন মিঠাই চিঠাই একদম মিঠাইও পোৱা যায় ন খাই লওঁ পুৰিও বনাইছে এইবিলাক কি হয় নাই এইবোৰ জিলিমিলি এইটো কিয় ভাতৰ লগত নে হে ভাতৰ লগত দাইল ভাত পুৰি আমি অলপ পুৰি চুৰি খাই লওঁ সেইডোখৰ নেদেখুৱাওঁ বাৰু ৰাতিপুৱাই আহিলোঁ যিহেতু